বিশ্বাস কৰিবি মই চতুৰ্থ শ্ৰেণী বিটি পোৱা ল'ৰা বেটি পাইছিলে আপুনি চিলেক্ট হৈছিলো পিতাক মাতি নিছিলতো প্ৰধান শিক্ষকে তেতিয়া মানে আমাৰ ঘৰৰ অৱস্থা খুব বেয়া আছিল পিতাক মানে মাতি নি সুধিছিল যে আপোনাৰ ল'ৰাটো কি মেথডত পঢ়ায় পিতাইটো কান্দি দিলে কিয় তেতিয়া যে আমাৰ পৰীক্ষা লৈছিল 50 নম্বৰ মোৰ প্ৰত্যেকখন বহীত বাইলং তই বিশ্বাস নকৰিবি 55 60 52 এনেকেই পাওঁ কিয় ভিতৰত 50ৰ ভিতৰত 50ৰ ভিতৰত আপোনাৰ 2 5 10 এনেকুৱাকে বহাই দিয়ে নে চাফ চিকুণৰ নম্বৰটো ক'ত যাব গুড আখৰ আছিল মোৰ পিতাই কিয় মাতি নিলে পিতাই সেইটোৱে সুধিছে কি মেথডত মোক পঢ়ায় ইমান নম্বৰ পাওঁ ইমান ধুনীয়া লিখে অকণমানি ল'ৰাটোৱে পিতাই কান্দিছে বোলে বিশ্বাস কৰক আমাৰ ঘৰৰ অৱস্থা পাতি বেয়া আছিল যে কৈছে মই ল'ৰাটোক বহি কিতাপ এখন কিনি দিব নোৱাৰো সি কেনেকে ইমানখিনি কৰিছে আমি নাজানো হেই নহয় কিতাপ বহি যদি কিনিব নোৱাৰে ইমান আয়ত্ত কেনেকে কৰিলে পিতাইলে মনত পৰি গৈছে হ'ব দিয়ক হ'ব আমাৰ মানে এই কাষৰ মানুহ ঘৰ সিহঁতৰ তেতিয়া এম্বেচাডৰ এখন আছিল ধনী মানুহ সিহঁতৰ ল'ৰাটোৱে আকৌ চিঞৰি পঢ়ি পৰিৱেশটো নষ্ট কৰি থাকে সিও চতুৰ্থ শ্ৰেণীত সি যে চিঞৰি পঢ়ে শুনি থাকো সেই তেনেকে বিটিত বহিলো আপুনি চতুৰ্থ শ্ৰেণীলৈকে মাল ৰাজধানী আছে ৰাজধানী তাৰপিছতহে কাহ চচনি মাৰি আহি আছে আৰু পৰিস্থিতি আৰু কিন্তু এইবোৰ আমি নাই নাই আৰু কাহিনী ইমানতে শেষ